পোনপ্ৰথমে মই আমাৰ ইয়াত উপস্থিত হোৱা মিডিয়া বন্ধুসকলক মই ধন্যবাদ দিছোঁ। হয়, অসম ফুটবল সন্থাৰ উদ্যোগত আৰু পৰ্বতজৰা জিলা ক্ৰীড়া সন্থা আৰু ৱেষ্ট পৰ্বতজৰা ক্ৰীড়া সন্থাৰ সহযোগত আমাৰ লালমাটি চেঁচাপানী ফুটবল প্লেগ্ৰাউণ্ডত খুব সুন্দৰ মহিলা ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু এইটো হ'ল আমাৰ অসম ৰাজ্যিক মহিলা ফুটবল প্ৰতিযোগিতা। তো আজিৰ প্ৰথম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে অইল ইণ্ডিয়া দুলীয়াজান আৰু কাৰ্বি আংলং কাছা, এই দুটা দলে অংশগ্ৰহণ কৰিছে, খুব সুন্দৰকৈ খেলিছে। তো ইয়াত যে আমি এই খেলখন আনিছোঁ, ইয়াত আমাৰ এই খেলখন পতা বা খেলখন অনাৰ একমাত্ৰ উদ্দেশ্য হ'ল যে আমাৰ যিসকল খেলুৱৈ আমাৰ গাঁও অঞ্চলত লুকাই থকা প্ৰতিভা, এই প্ৰতিভাখিনি আমি উলিয়াই আনিব লাগিব আৰু ইহঁতক এটা ফুটবলৰ পৰিৱেশ বা ফুটবলৰ এটা বাতাবৰণ যাতে আমি মানে গঢ় তুলিব পাৰোঁ এইখন অঞ্চলত, সেইটো উদ্দেশ্য লৈ পেলাই আমি এই খেলখন এই অঞ্চলত মানে এই চেঁচাপানীত পাতিছোঁ আৰু কি। খেলটো আজিৰ পৰা আৰম্ভ হৈছে, 19 তাৰিখত শেষ পাব। ইয়াত 4খন মেচ হ'ব আৰু আমাৰ বাঁশবাৰীত 2খন মেচ হ'ব। বাঁশবাৰীত 16 আৰু 17 তাৰিখত হ'ব আৰু কি। তো গতিকে মই আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে আমাৰ এই অঞ্চলৰ যিসকল ফুটবল প্ৰেমী ৰাইজ আছে সকলোকে মই আহ্বান জনাব বিচাৰিছোঁ যাতে সকলোৱে মানে ইয়াত আহি পেলাই সুন্দৰ মহিলাসকলৰ ফুটবল খেল উপভোগ কৰে আৰু এই অঞ্চলত যাতে এটা ফুটবলৰ যাতে এটা পৰিৱেশ, এই পৰিৱেশখিনি যাতে মানে তৈয়াৰ কৰে আৰু কি। তাৰ কাৰণে মই মানে সকলো ফুটবল প্ৰেমী ৰাইজক মই অনুৰোধ জনাইছোঁ। কাৰণ আজিকালি চাওক, 1 নম্বৰ কথাটো হ'ল ফুটবল খেলিলে মানুহৰ শৰীৰটো ফিট থাকে আৰু কোনো বেমাৰ আজাৰ নহয়। দ্বিতীয়তে আজিকালি গভমেণ্টে যি পন্থা লৈছে মানে স্পৰ্টছ পাৰ্চনবিলাকৰ কাৰণে ফুটবলৰ জৰিয়তে বহুত চাকৰি বাকৰি পোৱা আমি দেখা পাইছোঁ আৰু মই এই সুযোগতে ক'ব বিচাৰিছোঁ আৰু এই সুযোগতে মই আমাৰ BTR গভমেণ্টকো ধন্যবাদ দিব বিচাৰিছোঁ। মানে আজি 14 তাৰিখ মানে আমাৰ কোকৰাঝাৰ কালচাৰেল কমপ্লেক্সত খুব সুন্দৰ মানে এটা বঁটা আজি মানে বিতৰণ কৰি আছে, যিসকল খেলুৱৈয়ে মানে খেলি পেলাই মানে অল ইণ্ডিয়াত বা ইণ্টাৰনেশ্যনেলে হওক নেশ্যনেলে হওক মানে ভাল এটা মানে খেলি পেলাই ইহঁতে মানে সুনাম কঢ়িয়াই আনিছে আমাৰ BTR-বাসীৰ কাৰণে। তো এখেতসকলক মানে ইণ্ডিভিজুৱেল 1 লাখকৈ চেক বিতৰণ কৰিছে আৰু আমাৰ 10টা এছ'চিয়েশ্যন যে আছে, 10টা এছ'চিয়েশ্যনৰ অন্তৰ্গত আমাৰ যি ছুপাৰ লীগ হৈছে, এই ছুপাৰ লীগত চেম্পিয়ন দলবিলাকক 5 লাখ টকাকৈ মানে আজি চেক বিতৰণ কৰিলে। তাৰ কাৰণে মই বিশেষভাৱে BTR-ৰ চিফ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ আৰু লগতে BTR গভমেণ্টক মই ধন্যবাদ দিছোঁ। क'क्राझार सहरनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। BTR-नि गाहाय राजथावनि क'क्राझार सहरनि JD र'डजों नांजाबनाय सुदेमपुरी गांजेमा बाजाराव थानाय आइ आफा मेड लाइफ BM हस्पिटालाव रोंगौथि गोनां डक्टर आरो नार्स स्टाफफोरनि गेजेरजों गथ'साफोरनि बेरामजों लोगोसे जायखिजाया बेरामिफोरनि थाखाय होगासिनो दं मोजां फाहामथाय। बे हस्पिटालाव नोंथांमोनहा गोबां फाहामथाय खाबुफोर मोननो हागोन। 24/7 इमारजेन्सि सार्भिस, लेबरेटरी, फार्मासी, पेडियाट्रिक्स, मेडिसिन, गायनोकोलॉजी, डेंटल, यूरोलॉजी, डेंटल एक्सरे, प्ले एरिया, एक्सरे, सोनोग्राफी, OT, ICU, NICU, PICU नि खाबुफोरखौ मोननो हागोन। आइ आफा मेड लाइफ BM हस्पिटाला 24 घन्टा जेब्लाबो खुलायै थागोन आरो लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। आबुङै खौरां लाहरनो थाखाय 9101 655 430 8822 688 026 जानबुं नम्बराव खौरां लाहरनो हागोन।